জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ আজি এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰীসকলৰ মাজত হাহাকাৰময় পৰিৱেশে বিৰাজ কৰে এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰীসকলৰ মাজত আজি হাহাকাৰময় পৰিৱেশ বিৰাজ কৰা দেখা পোৱা যায় থাইলেণ্ডৰ পৰা দিল্লী অভিমুখে গৈ আছিল এয়াৰ ইণ্ডিয়াৰ বিমানখন হঠাৎ 300 ফুট তললৈ নামি আহে বিমানখন তাৰ পিছতে বিমান যাত্ৰীসকলৰ মাজত হাহাকাৰময় পৰিৱেশে বিৰাজ কৰে এই সন্দৰ্ভত সবিস্তাৰে আমি আপোনালোকক জনাই যোৱাৰ চেষ্টা কৰিম জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ আজি মাছ আকাশতে এয়াৰ ইণ্ডিয়াৰ বিমানৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে এয়াৰ ইণ্ডিয়া বিমানৰ 134 গৰাকী যাত্ৰীৰ মাজত লাগিল হাহাকাৰ আজি মাছ আকাশত এয়াৰ ইণ্ডিয়াৰ বিমানৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে থাইলেণ্ডৰ পৰা দিল্লী অভিমুখে গৈ আছিল বিমানখন হঠাৎ হোৱা জোকাৰণিৰ ফলত যাত্ৰীসকলৰ মাজত হাহাকাৰময় পৰিৱেশে বিৰাজ কৰে জানিব পৰা মতে 134 গৰাকীকৈ বিমান যাত্ৰী আছিল বিমানখনৰ নম্বৰ AI 2379 বুলি জানিব পৰা গৈছে মাছ আকাশত তীব্ৰ জোকাৰণিৰ সন্মুখীন হৈছিল আৰু বিমানখন 300 ফুট তললৈ নামি আহিছে আৰু এই দুৰ্যোগৰ ফলত বিমানখনত থকা বিমান যাত্ৰী আৰু ক্ৰু সদস্যসকলৰ মাজত আতংকৰ পৰিৱেশ সৃষ্টি হৈছিল আৰু 12 গৰাকী সদস্য সামান্যভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে বিমানখনত থকা 10 গৰাকী বিমান যাত্ৰী ঘটনাটিত আহত হৈছিল আৰু 2 গৰাকীকৈ ক্ৰু মেম্বাৰ বিমানৰ ক্ৰু মেম্বাৰ আহত হৈছিল মুঠ 12 গৰাকীকৈ বিমান যাত্ৰী এই ঘটনাটিত আহত হৈছে বুলি জানিব পৰা গৈছে পৰৱৰ্তী সময়ত বিমানখন দিল্লীত নিৰাপদে অৱতৰণ কৰিছে বুলি জানিব পৰা গৈছে আৰু আহত বিমান যাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ বাবে বিমানবন্দৰৰ পৰা আহত বিমান যাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ বাবে বিমানবন্দৰৰ পৰা চিকিৎসা কেন্দ্ৰলৈ পৰৱৰ্তী সময়ত নিয়া হয় কোনো যাত্ৰীয়ে অত্যাধিক আঘাতৰ সন্মুখীন নাই হোৱা বুলি জানিব পৰা গৈছে আৰু মাছ আকাশত এই ভয়ংকৰ কাণ্ড আজি সংঘটিত হৈছে মাছ আকাশত এয়াৰ ইণ্ডিয়াৰ বিমানৰ সৈতে আজিৰ দিনটোত ভয়ংকৰ ঘটনা সংঘটিত হৈছে এয়াৰ ইণ্ডিয়াৰ বিমানৰ 134 গৰাকী যাত্ৰীৰ মাজত লাগিছিল হাহাকাৰ জানিব পৰা মতে থাইলেণ্ডৰ পৰা AI 2379 নামৰ এয়াৰ ইণ্ডিয়াৰ বিমানখন দিল্লীৰ অভিমুখে গৈ আছিল হঠাতে এই ঘটনা সংঘটিত হোৱাৰ ফলত 134 গৰাকী যাত্ৰীৰ মাজত আজি লাগিছিল হাহাকাৰ